প্ৰিয় দৰ্শক, জনতাৰ চকুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। উদমাৰী ফ্ৰেণ্ডশ্বিপ ক্লাবৰ দ্বাৰা আয়োজিত এনুৱেল নকআউট ফুটবল টুৰ্ণামেণ্টৰ আজি প্ৰথমখন খেল অনুষ্ঠিত হয়। খেলখন উদ্বোধন কৰে স্থানীয় মুৰব্বী আমিৰুদ্দিন ডাঙৰীয়াই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে খেল পৰিচালনা কমিটিৰ সমূহ সদস্যসকল, লগতে উপস্থিত থাকে স্থানীয় বিশিষ্ট মুৰব্বীসকল। আজিৰ খেলখন অনুষ্ঠিত হয় IKFC হাওৰাঘাট আৰু ৰংবিন FC ডংকামুকামৰ মাজত। খেলখনত IKFC হাওৰাঘাট 2-0 ব্যৱধানত বিজয়ী হয়। উল্লেখ্য যে উদমাৰী ফ্ৰেণ্ডশ্বিপ ক্লাবৰ দ্বাৰা আয়োজিত খেলখনৰ প্ৰথম পুৰস্কাৰ হ'ল 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ল 30,000 টকা। মেন অফ দ্য মেচ হিচাপে থাকিব 3,000 টকা।